সদায় দাইলবোৰ খাই আমনি লাগে নহয় বাৰীত ইমানেই খুতুৰা শাক লাগি আছে তাতে আজি বন্ধ খুতুৰা শাক অলপ কাটি প্ৰেছাৰ দি লৈছোঁ প্ৰেছাৰ দিয়াৰ কাৰণ আছে কিহৰ কাৰণে ইয়াত পকা ঔটেঙা দিম মানে তেতিয়া সোনকালে সিজিব গেছৰ যি নাটনি এতিয়া অকণমান পানী দিয়াৰ মানে সিজাম আৰু 4টামান আপুনি হুইচেল মাৰিব আচলতে ঔটেঙাৰ কাৰণে হুইচেলটো বেছিকৈ মাৰিব লাগিব সৰু সৰু টুকুৰা কৰি দিছোঁ ডাঙৰকৈ দিয়া নাই হুইচেল মৰা হৈ যোৱাৰ পিছত এটা কেৰাহীত মেথি গুটি শুকান জলকীয়া দিব ইয়াত কিন্তু মছলা একো নিদিব দেই নহৰু দিব মোৰ আচলতে এটা ঔষধ খাই আছোঁ যাৰ কাৰণে নহৰুটো বৰ্জনীয় নহৰু খোৱা নিষেধ সেইগতিকে মই পিঁয়াজ অকণমান দিছোঁ আৰু একেবাৰে সাধাৰণ কিন্তু পকা ঔটেঙাটো হ'লে বেছি ভাল কেঁচাতকৈ পকাটো দিব মানে কি ধুনীয়া এটা গোন্ধ ওলাই নহয় এতিয়া এইখিনি দি আৰু নিমখ হালধি দি মই কেঁচা জলকীয়া 3টা দি দিছোঁ গোটাই গোটাই আজি বন্ধ অফিচ নাই এই আলু মানে অকণমান বইল কৰি থৈছিলোঁ বইল মানে কি ৰঙালাওৰ লগত ভাজোঁতে তাৰপৰা কেইডোখৰমান কাঢ়ি থৈছিলোঁ তাকো দি দিলোঁ আৰু অকণমান পানী দি উতলিবলৈ দিলোঁ কি ক'ব আজি বোলো খাওঁ আৰু খাবচোন এদিন